হেল্ল' হেল্ল' ফোন কিয় কাটি আছা অ' মই অফিচত আছোঁ কাম কৰি আছোঁ বুজি নোপোৱা নেকি ফোনটো কাটি দিলে মোৰ কিবা ইম্পৰ্টেণ্ট কথা এটা ক'বলগীয়া আছিলে মই এতিয়া তোমাৰ কোনো কথা শুনি থকাৰ সময় নাই পিছত ফোন কৰিম হা বাই বিজয় Sir. মই যে তোমাক ইমেইলটো পঠাইছোঁ তাতে গোটেইখিনি ডিটেইলছ আছে চাই লোৱাচোন Okay, sir. হেল্ল' হেল্ল' কি মানুহ তুমি ৰাতি 10টা বাজিলে এতিয়ালৈকে এটা ফোন কৰা নাই যে সময় নাই নেকি আৰু বিজি আছোঁ অফিচৰ কামত বহুত কাম পেণ্ডিং হৈ আছে নিজৰ খবৰ ল'বলৈ সময় নাই তোমাৰ কেনেকৈ ল'ম ইচ্ছা কৰিলে মানুহে সময় উলিয়াব পাৰে তোমাক কৈছিলোঁ ন মোৰ এটা ইম্পৰ্টেণ্ট কথা ক'বলগীয়া আছিলে তোমাৰ কথা শুনিবলৈ মোৰ একেবাৰে সময় নাই প্লিজ মোক কাম কৰিব দিয়া বৰ ইম্পৰ্টেণ্ট কথা আছিল অ' এবাৰ শুনা তোমাৰ ইম্পৰ্টেণ্ট কথাতকৈ মোৰ কামটো বেছি ইম্পৰ্টেণ্ট প্লিজ ইয়াৰ মোৰটো নাখাবা প্লিজ এবাৰটো শুনা মাত্ৰ এবাৰহে হে বাই কাটো মই ফোন শুনা শুনা আজি বৃহস্পতিবাৰ অহা ৰবিবাৰে আমি লগ কৰিম হ'বনে মেছেজত কৈ দিম দিয়া জেগা আৰু টাইমটো এইবোৰ এতিয়া মোক কৈ নাথাকিবা মোক কাম কৰিব দিয়া কি মানে আজিও ফোনত বিজি আজিৰ দিনটোতো মোক অলপ দিয়া মই ফোনত কাম কৰি আছোঁ এনেই থকা নাই নহয় অফিচততো বিজি থাকায়ে আজিতো অকণমান এইবোৰ বাদ দিয়া চোৱা মোৰ বহুত ডাঙৰ কথা এটা ক'ব লগা আছে বহুত চিন্তাত আছোঁ মই তোমাৰনো কি চিন্তা হ'ব সমাজে দিয়া নাই তোমাক এৰি যাম বুলি ভাবিছে চাগে এইবোৰ মাথা মাৰিব নালাগে মই তোমাক এৰি নাযাওঁ দিয়া হাৰে এইবোৰ নহয় বহুত বেছি চিন্তনীয় বিষয় হাৰে মই কৈছোঁ বহুত চিন্তনীয় বিষয় তুমি অকণমান গুৰুত্ব দিয়া না চাও দিয়া ফোনটো দিয়া আৰে তুমি মোৰ ফোনটো কিয় দিছা দেখা নাই নেকি কামত বিজি আছোঁ দিয়া নোপোৱা চাওঁ দিয়া নিদিওঁ দিব দিছোঁ দিয়া তুমি মোৰ এটা কথাটো গুৰুত্ব দিয়া নাই চোৱা সময় থাকোঁতে কিছুমান কথাত গুৰুত্ব দিব লাগে এই গুৰুত্ব নিদিয়াৰ বাবেই তুমি কি কি যে হেৰাই গৈ আছা তুমি নিজেই নাজানা আৰে সময় নাই থাকিলেহে গুৰুত্ব দিম কি সময় নাই মানুহ সিমানো ব্যস্ত নাথাকে যে দিনটোত ভালপোৱাজনৰ বাবে 1 মিনিটো সময় নাই অফিচৰ ইমানবোৰ কাম তুমি কি বুজিবা কাম 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 কেৱল কাম তুমিহে কাম কৰিছা নেকি পৃথিৱীৰ বেলেগ কোনেও কামেই কৰা নাই তুমি কিন্তু বেছি কৰি আছা মোৰ কথাটো বুজা না কামৰ কিমান প্ৰেছাৰ মইহে জানো তুমি কি বুজিবা তোমাৰ এই সৰু সুৰা কথাবোৰৰ বাবে এতিয়া কি মই মোৰ কাম বাদ দিম নেকি হা কাম বাদ দিম তুমি কি কৈছা মানে মোৰ কথাবোৰ সৰু সুৰা কথা হাৰে তোমাৰ লাইফত যদি মোৰ ভেলু থাকিল হয় তুমি মোৰ সৰু কথাকো গুৰুত্ব সহকাৰে ল'লা হয় সময় নাথাকিলেও কাম বাদ দি হ'লেও তুমি মোক লগ কৰিলা হয় তুমিতো মোক বাদ দি
তোমাৰ কামত গুৰুত্ব দি আছা। আৰে তুমি পাগলী হৈছা নেকি? তোমাৰ এইটো আছে নাই, ব্ৰেইনটো আছে নাই? হে মই কামত কামত কিহৰ কাৰণে গুৰুত্ব দি আছোঁ? আমাৰ ফিউচাৰৰ বাবে ন। যদি এতিয়াই কাম ভালকৈ নকৰোঁ তেনেহ'লে ফিউচাৰত কেনেকৈ ৰাখিম তোমাক? হা আৰে বাদ দিয়া তোমাৰ ফিউচাৰ। মইতো তোমাৰ লগত একো ফিউচাৰ দেখা নাই। প্ৰেজেণ্টতে একো গুৰুত্ব নাই আৰু ফিউচাৰত কেনেদৰে ভালকৈ ৰাখিবা? তুমি কিন্তু লিমিট ক্ৰছ কৰি গৈছা দেই। মই সহ্য কৰি আছোঁ বুলিহে। মই যে তোমাক তেতিয়াৰ পৰা কিবা এটা কৈ আছোঁ, মোৰ বহুত ইম্পৰ্টেণ্ট কিবা এটা ক'বলগীয়া আছে। তুমি গুৰুত্ব দিছা জানো? তুমি তোমাৰ যি টি কথাবোৰ কৈ মোৰ শুনাৰ ধৈৰ্য একেবাৰে নাইকিয়া কৰি দিছা। যোৱা, নালাগে ক'ব। যাক যি কোৱা কৈ থাকেগে, যোৱা। তুমি কিয় এনেকুৱা কৰি আছা? কিয় নুবুজা মোক? নুবুজো মই, একোৱে নুবুজো মই। কিমানবাৰ কৈছোঁ যে মই কামত ইমানে বেছি, ইমানে প্ৰেছাৰ কামৰ, মই নিজে কাম কৰি কৰি পাগল হৈ গৈছোঁ। আৰু তাতে সেই সময়ত আগত তুমি এইবোৰ কৰি আছা। হেল্ল' ক। ক'ত আছ তই? মই মেঘাৰ লগত অকণমান ওলাই আহিছোঁ। তই কি আবুল তাবুল বকি আছ? ঠিকেইতো কৈছোঁ মই। আৰে মেঘাৰ লগত কেনেকৈ যাব পাৰ তই? মই মেঘাৰ লগত নাহি কাৰ লগত আহিম? হ'বই নোৱাৰে এইটো। কেনেকৈ হ'ব পাৰে? কি বকিছ তই? তই কি নাজানো নেকি মেঘাই যে ছুইচাইড কৰিছে? কি ফাল্টু বকিছ তই? মেঘা মোৰ লগতে বহি আছে, মোৰ লগত কথা পাতি আছে, মোক গালি পাৰি আছে। তই কি কথা ক? তই ভালদৰে চাচোন, তোৰ কিবা ভ্ৰম হৈছে চাগে। ভালদৰে চা। ৰ তাইচোন ইয়াত নাই। তোৰ সঁচাকৈ কিবা ভ্ৰম হৈছে চাগে। তাই মোৰ লগতে বহি আছিল, কথা পাতি আছিল। তাই ক'ত গ'ল? তই ক'ত আছ মোক সেইটো কচোন। মই আমাৰ ইয়াৰ পাৰ্কখনতে আছোঁ। তই তাতে ৰ, মই গৈ আছোঁ। তই আহ, জল্দি আহ। গৈ আছোঁ আহ। তাই সঁচাকে নাই। তাই গ'ল ক'ত? তাইচোন নাই, তাই সঁচাকে নাই। তাই ক'ত গ'ল তাই? ঐ কি ভুল কৰিলো মই? কি ভুল কৰিলো? সেইদিনাখন মই তাইক কিয় ফোন ৰিচিভ নকৰিলো? কিয় তাইৰ ফোন ৰিচিভ নকৰিলো? তাই মৰিব নোৱাৰে, তাই গুচি যাব নোৱাৰে। মেঘা গুচি যাব নোৱাৰে। এইটো কেনেকুৱাকে হ'ব পাৰে? নোৱাৰো মই সহ্য কৰিব। ফি, মই বহুত ভুল কৰি পেলালো। সেইদিনাখন তাই ইমান কিবা এটা ক'ব বিচাৰি আছিল, মইহে গুৰুত্ব নিদিলোঁ। মই মোৰ কামতহে ব্যস্ত থাকিলোঁ। যদি মই আজি তাইক গুৰুত্ব দিলোঁ হয়, হয়তো চাগে মই তাইক বচাব পাৰিলোহেঁতেন। হয়তো আজি এনেকুৱা নহ'লহেঁতেন। কিয় বা তাই ছুইচাইড কৰিলে, মই সেইটোহে বুজি পোৱা নাই। আৰু আজি যে কাজিয়া কৰিছিল মোৰ লগত, তাই আচলতে কোন আছিল? আৰে সেয়া তোৰ ভ্ৰম। মই কিবা একো বিলিভে কৰিব পৰা নাই।
পিছে তাইৰ নাম্বাৰটোৰ পৰাও এইকেইদিন ফোন আহি আছিল, কিন্তু মইহে ৰিচিভ কৰা নাছিলোঁ। তাৰ অবিহনে মই নোৱাৰোঁ বে। এইটো সঁচা যে মই গুৰুত্ব দিয়া নাছিলোঁ, যিটো মোৰ বহুত ডাঙৰ ভুল আছিল। কিন্তু ভাল পাইছিলোঁ তাইক, বহুত ভাল পাইছিলোঁ। কামৰ মানে ইমান প্ৰেছাৰ আছিল, মই নিজকে সময় দিব পৰা নাছিলোঁ। অফিচৰ ইমান হেডেক, মই অকণো টাইম পোৱা নাছিলোঁ। কিন্তু সেইটো মোৰ ভুল আছিল। মই যিমান টাইম নাথাকিলেও মই এবাৰ হ'লেও তাইৰ খবৰ ৰাখিব লাগিছিল। যেনেকৈ নহওক মই কল কৰিব লাগিছিল। মই ভুল কৰিছোঁ বহুত। মোৰ জীয়াই থাকিব ইচ্ছা নোহোৱা হৈছে। কি কৰিম মই একো ভাবি পোৱা নাই। আৰে চা, অকণমান নিজকে চম্ভাল তই। এনেকৈ কান্দি থাকিলেতো চব ভাল নহয় ন। নাই, মোৰ বহুত ভুল হৈছে। তই যে ভুলটো মানিছ সেইটোৱে বহুত ডাঙৰ কথা, গম পাইছ নাই? ডাঙৰ কথা নহয়, তাই নাই, মই কেনেকৈ জীয়াই থাকিম? আৰে এনেকুৱা নকৰিবিচোন। ঘৰত ব'ল। মই জীয়াই থাকিব নোৱাৰোঁ বে। হ'ব তই ঘৰত ব'লচোন, ইয়াতে থাকি লাভ নাই নহয়। ঘৰত ব'ল। নিজেই নিজৰ সমাধি পাতি জ্বলি আছো, পায়ো হেৰুৱাৰ বেদনা তাজিও চুপি আছো। তুমি আজি নাই কতোৱেই অনুৰাগ, মেঘা, তুমি? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তুমি মোক ক্ষমা কৰি দিয়া মেঘা। এতিয়াহে বুজিছোঁ মোৰ কিমান ভুল আছিল আচলতে। সময় দিয়াটো কিমান প্ৰয়োজন আছিল। মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ। মোক ক্ষমা কৰি দিয়া মেঘা। চোৱা, মই কাণত ধৰিছোঁ, চোৱা, মোক ক্ষমা কৰি দিয়া প্লিজ। ক্ষমা কৰি দিয়া। কোৱা, মই কি কৰিলে তুমি মোক ক্ষমা কৰি দিবা? তুমি যি কৰিব লাগে, তুমি যি কৰিব কোৱা, মই চব কৰিম। তুমি মাত্ৰ মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ভুল হৈ গ'ল। কোনে ক্ষমা কৰি দিব লাগে? তুমি। ক্ষমা কৰিবলৈতো মেঘা নায়েই। কি কথা কৈছা তুমি? তুমি মোক বেয়া পাই আছা কাৰণে সেনেকুৱাকে কৈছা ন? সময়ত তুমি তাইৰ সংগ দিলে আজি এনেকুৱা নহ'ল হয়। মই তাইৰ বায়েক, তাই নহয়। বায়েক? আমি যমজ আছিলোঁ, সেইবাবে দেখিবলৈ একদম একেই। ময়ে তোমাক লগ পাবলৈ আহিছোঁ। সেইটোৱে কথা। মই মেঘা বুলিহে ভাবিছিলোঁ। যদি তাই নোহোৱা হয়তো মিছা হ'লহেঁতেন।
বৰ ভাল লাগিলেহেঁতেন। মানুহে সেইকাৰণে সময়ত সকলো কৰিব লাগে। কৰিম কৰিম বুলি ভাবি থাকিলে পিছত সেইটোও নাথাকে। তুমিতো বহুত ডাঙৰ ভুল কৰিছা অনুৰাগ। তুমিতো তোমাৰ প্ৰেয়সীক হেৰুৱাইছা। আৰু মই যে মোৰ ভণ্টিজনীক হেৰুৱাই পেলাইছো। মই নিজকে ঘিণ কৰোঁ। কিয় মই এনেকুৱা কৰিলোঁ? কিয় মই এনেকুৱা কৰিলোঁ? জানা অনুৰাগ, সৰুতে আমি মানসিকভাৱে ভাগি পৰিছিলোঁ। দেখিছিলোঁ দেউতাই মাক সদায় অত্যাচাৰ কৰে। কেতিয়াবা ভাত নাখাই শুই থাকিছিলোঁ। বহুত কষ্ট পাইছিল মায়ে। আৰু এইবোৰ সদায়ৰ ঘটনা দেখি দেখি এদিন মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে ই এক অপৰিহাৰ্য সম্পদ। অ' মা, আজি কি বনাবা? মোৰ মাংস খাব বৰ মন গৈছে। মাংস আৰু আজি ক'ত পাবি? সময়ো হ'ল, বাপেৰো আহি পোৱা নাই। কাইলৈ খাবি দে। মানৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে। এই ক'ত আছ? কিন্তু পৰিতাপৰ বিষয় যে এই, ওলাই আহ। এই ওলাই আহ। ভিতৰত কিডাল কৰি আছ? আহিছনে নাই? মানৱজনিত কাৰণতেই মাটি সম্পদ প্ৰদূষণৰ কবলত পৰিছে। এই আজিও আপুনি মদ খাই আহিছে? সদায় সদায় এইবোৰ সহ্য নকৰোঁ মই। মই মদ খাওঁ, কিবা খাওঁ, তাতে তোৰ কি? আপোনাৰ যি হয় হ'ব, মৰিলেও আপত্তি নাই। কেৱল এই আপদবোৰৰ নামত পইচা খৰচ কৰি ঘৰখন ধ্বংস নকৰিব। আপুনি জানেনে নাই, ছোৱালী দুজনীৰ ভৱিষ্যতৰ কথা আছে। কি ছোৱালী? কি ছোৱালী হা? কি ছোৱালী? ছোৱালীৰ কথা মোক নকবি। তোৰ কেইডাল টকা আছে? যি আছে চব মোৰ আছে। মই টকা আনো, মই খৰচ কৰোঁ। তাত তই ক'ত মোৰ ক'বলৈ? মই আপোনাৰ পত্নী। আপোনাৰ সকলো টকা পইচা সম্পত্তিত মোৰো ভাগ আছে। গতিকে মই কমেই। সেইকাৰণে মই মৰাটো বিচাৰোঁ, যাতে তই আন মতাৰ লগত বিয়া হৈ সুখত থাকিব পাৰ। মোৰ চৰিত্ৰক লৈ কথা নক'ব। আপুনি যি ক'লেও মই আপোনাক ভয় নকৰোঁ। ই মোক ভয় নকৰে। কি ক'লি হা? বাহিৰত কি কৈ আহিছ? মোক ভয় নকৰ? মোক ভয় নকৰ তই? ভয় নকৰে মোক। তাই ভয় নকৰে। যি ক'লে ভয় নকৰে বোলে তাই মোক। চিনি পোৱা নাই মোক। মোৰ ছোৱালী দুজনীৰ কাৰণে যি কষ্ট সহ্য কৰিব লাগে মই চব কৰিম। কি? আপোনাৰ দৰে মাতাল হৈ পইচা উৰোৱা মানুহক মই ভয় নকৰোঁ। মই ভয়। আশা কৰোঁ সোনকালে আপোনাৰ মতি গতি ভাল হওক। ঘৰৰ কথা ভাবক। ছোৱালী দুজনীতো আপোনাৰো ছোৱালী। এই বছ ছোৱালীৰ মাক ওলাইছে। ঐ ছোৱালী দুজনীকো জনম দিছ। ল'ৰা পোৱালি এটা জনম দিব নোৱাৰিলি। বছ ছোৱালীৰ মাক ওলাইছ। তাতে বৰ কথা। মাৰি পেলাম মই। বৰ সতী সাবিত্ৰী দেখুৱাইছ তই। বৰ সতী সাবিত্ৰী হৈছে।
এতিয়া এতিয়া কি কৰিবি কি কৰিবি তই? এতিয়া কি কৰিবি? তাৰপিছত মায়ে মোক মামাহঁতৰ ঘৰলৈকে পঠাই দিলে। তাই মাৰ লগতে থাকিল, কিন্তু আজীৱন তাইৰ লগত সেই ভয়টোৱে সোমাই থাকিল। তাই ল'ৰা মানুহৰ কথা ক'লেই ভয় লাগে, ল'ৰা মানুহক বিশ্বাসেই কৰিব টান পায়। কিন্তু কিয় জানো তোমাক সহজে বিশ্বাস কৰি ল'লে। মই এই কথাটো আজিও ধৰিব নোৱাৰিলোঁ। তাই মোক কিবা এটা ক'ব বিচাৰি আছিল, মইহে গুৰুত্ব নিদিলোঁ। আৰু চোৱাচোন, তাই গুচিয়ে গ'ল। অনুৰাগ, তাই কি ক'ব বিচাৰিছিল জানা? তাই প্ৰেগনেণ্ট আছিল। কি? সিদিনা ছুইচাইড কৰাৰ আগত মোক ফোন কৰিছিলে। তাই সকলোবোৰ কথাই কৈছিল, আৰু ময়ো তাইক বহুত কথাই বুজালোঁ, কিন্তু তাই নুবুজিলে। মোৰ ফোনটো কাটি তাইৰ ফোনটো ছুইচ অফ কৰি থলে। আৰু তাৰপিছত কি কৰিলে তুমিতো গম পাইছাই। মই পিছদিনাই গুচি আহিলোঁ, আৰু তাইৰ কোঠাত সোমাই তাইৰ মোবাইলটো চেক কৰিলোঁ, আৰু দেখিলোঁ যে তাই ৰবিবাৰে হেনো লগ কৰা কথা আছিল। সেইদিনা যে কাজিয়া কৰিছিলোঁ, সেইজনী তাই নাছিল, মইহে আছিলোঁ। নিজেই নিজৰ সমাধি পাতি জ্বলি আছো, পায়ো হেৰুৱাৰ বেদনা তাজিও চুপি আছো। তুমি আজি নাই কতোৱেই উপলব্ধি। সময় উকলি যোৱাৰ পিছত আমি উপলব্ধি কৰি জানো কিবা লাভ আছে? সেয়েহে সময়ৰ কাম আমি সদায় সময়ত কৰিব লাগে। সময়ত নকৰি পিছলৈ ঠেলি দিলে পিছত গৈ এনেকুৱাই পৰিস্থিতি হয়।